হেল্ল' গাইজ, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু লগতে ময়ো ভালে আছোঁ। আৰু নতুন ভিডিঅ' এটি লৈ আহিছোঁ, দুৰ্গা পূজাৰ ভিডিঅ'। তো দুৰ্গা পূজাত এইবাৰ কি কৰিলোঁ, প্ৰথমবাৰৰ বাবে কি কৰিলোঁ, আপোনালোকে ভিডিঅ'টো চালেই গম পাব। তো আমি আজি আহিছোঁ ফেঞ্চি বজাৰ। তো ফেঞ্চি বজাৰত মানে কিবা বস্তু ল'ব আহিছোঁ, আৰু ফেঞ্চি বজাৰত যিহেতু পূজা বহুত ভিৰ, তো আমি আহিছোঁ বুলবুল মাৰ্কেট। আমি ভাবিছোঁ এইবাৰ দুৰ্গা পূজাত দোকান দিম। তো কিহৰ দোকান দিওঁ আপোনালোকে গম পাব। তো ভিডিঅ'টো চাই থাকক। আৰু এয়া আমি আহি পালোঁ বুলবুল মাৰ্কেট। বুলবুল মাৰ্কেট বুলি কওঁতে এটা বিল্ডিং হয়, তাতে বুলবুল মাৰ্কেট বুলি লিখাই থাকিব। গোটেই বিল্ডিংটোতে মানে হ'লচেল ৰেটত বস্তু পোৱা যায়। আপোনালোকক যি লাগে ল'ব পাৰে। আৰু আমি আহিছোঁ থাৰ্ড ফ্ল'ৰত আহিছোঁ আমি। আৰু এতিয়া বেগৰ পৰা, পুতলাৰ পৰা, যিকোনো খেলনা বস্তুৰ পৰা ল'ব পাৰে আপোনালোকে। আৰু মই ইফালে বেগ চাই আছোঁ এনেই আৰু ইফালে আৰু আমাৰ হাজবেণ্ডে আৰু মোৰ মায়ে বস্তু লৈ আছে কি লাগে। তো মই ইফালে আপোনাক অলপ দেখাইছোঁ। আৰু ইমান ভিৰ, ইমান দেখুৱাব নোৱাৰি, বহুত মানুহ। পূজাৰ ছিজন যিহেতু, সেইকাৰণে বহুত ভিৰ হৈছে। তো এয়াই আৰু আপোনালোকে চাই থাকক। আৰু এইফালে আমাৰ বস্তুখিনি কিনা হৈ গ'ল। এতিয়া আৰু ঘৰৰ ফালে যাওঁ। আৰু এখন অটো বুক কৰিলোঁ। আৰু তাৰপৰা ফেঞ্চিৰ পৰা আমি আহিম বঙৰা। তো বঙৰালৈকে ল'লে 750 টকা ল'লে। আৰু এতিয়া আমি ঘৰত যাওঁ, আৰু পৰহিৰ পৰা দোকান ষ্টাৰ্ট কৰিম। তো এতিয়া ঘৰত যাওঁ। আৰু এইফালে আৰু দেখুৱাও বিল্ডিংটো। এইখন হৈছে বুলবুল মাৰ্কেট। এই বিল্ডিংটোকে কয় বুলবুল মাৰ্কেট। তাত লিখাই আছে বুলবুল বাজাৰ বুলি। তো আপোনালোকে আহিব পাৰে, কিবা যদি বস্তু লাগে, গোটেইখিনি হ'লচেল ৰেটত পায়। তো ইয়াতে আহিব পাৰে। তো আমি লৈছোঁ থাৰ্ড ফ্ল'ৰত। গোটেই বিল্ডিংটোতে বস্তু পায়, কিন্তু আমি থাৰ্ড ফ্ল'ৰত লৈছিলোঁ, তলত লোৱা নাছিলোঁ। আৰু সন্মুখতে আছে হনুমান মন্দিৰ। তো হনুমান মন্দিৰ সন্মুখতে বুলবুল মাৰ্কেটখন আছে। তো আপোনালোকে আহিব। আৰু এতিয়া ঘৰত যাওঁ। আৰু আজি আমাৰ দোকানৰ প্ৰথমটো দিন। এয়া পাছফালে দেখিছে মণ্ডপ। আৰু আমি এইখন দোকান দিছোঁ এয়াৰপৰ্টৰ ওচৰত, গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত, শ্যামভূমি হাইস্কুলৰ ফিল্ডত হৈছে পূজাখন, দুৰ্গা পূজাখন প্ৰত্যেক বছৰে হয়। তো ইয়াতে প্ৰথমবাৰৰ বাবে দোকান দিছোঁ। তো চাওঁ কি হয়, লাভ হয় নে লছ হয়। প্ৰথমবাৰ যিহেতু ইমান নাজানো দোকানৰ বিষয়ে, বা অভিজ্ঞতাও নাই। তো প্ৰথমবাৰ ট্ৰাই কৰিছোঁ। আৰু এইখন আমাৰ দোকানখন। আৰু এয়া বেগ, খেলনা বস্তু এইবিলাকে দিছোঁ। আৰু অকল লেডিজ বেগ আৰু খেলনা বস্তু, বেলেগ একো নাই। প্ৰথমতে ফাষ্টফুডৰ দিয়াৰ কথা আছিল, কিন্তু ফাষ্টফুডৰ নহ'লে ফাষ্টফুডৰ অলপ দিগদাৰো হয়, বেছি মানুহ কষ্টও হয়। সেইটো কাৰণে ভাবিলোঁ এয়া দোকানে দিওঁ। তো প্ৰথমবাৰ এনেকৈ ট্ৰাই কৰিলোঁ। আৰু ভাল হয়, লোকচান হয় দেখা যাব। তো এয়া বেগ দেখিছে, এইবিলাক ধুনীয়া ধুনীয়া বেগ আনিছোঁ। সেয়াই আৰু। তো ইয়াত দিনত ইমান মানুহ নাই, ৰাতিৰ ভিউ দেখাম। আৰু আমাৰ মামা আহিছে আজি, অহাৰ কথা আছিল। তো মামা আহি পালে। আমাৰ মামা বুলি কওঁতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তো তেখেতে আহিছে।
তেখেতকো দেখা পালোঁ, লগ পাই ভাল লাগিল। আৰু তেখেত আহিব বুলি প্ৰথম পূজা বুলি তেখেত আহিব বুলি মানে মানুহৰ ভিৰ হৈছে। আৰু এনে মানে গম নাপাওঁ ভিৰ হয়নে নহয় প্ৰথম দিনা, কিন্তু তেখেত আহিব বুলি আজি মানে বহুত ভিৰ হৈছে। ভাল লাগিছে আৰু তেখেতকো লগ পালোঁ। আৰু এনেকৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া আজি লাষ্টৰ দিনা মানে শেষৰ দিনা ভাচনি। তো আজি আহিছোঁ মানে কি হাজবেণ্ডৰ লগত অলপ ফুৰিব, মানে ইমান দিন মানে একেদিন দোকান দি কিনে আহিবই পৰা নাছিলোঁ। তাৰপাছত আজি আহিলোঁ আৰু তো অলপ ফুৰি লওঁ। আৰু আজি ভাচনিও চাম, আপোনালোকো দেখাম কেনেকৈ মানে ভাচনি মানে কেনেকৈ হয় আৰু মই দেখা নাই কোনোদিনো। তো লগৰ ছোৱালী আহিব, তো সিহঁতৰ লগতে চাম আৰু লাগে ফটো মাৰা বুলি উঠাই দে ফটো উঠাই। আৰু এয়া মীনা বজাৰৰ দৃশ্য, আৰু লগৰ কেইজনীও আহিব, এজনী আহিলে আৰু বাকী আছে আহিব। তো সিহঁতৰ লগতে আৰু ভাচনি চাওঁ। আৰু আপোনালোকে সকলোকে চাই থাকক কেনেকৈ ক'ত মানে ভাচনি ভাই আৰু তো আপোনালোকে চাই থাকিব। আৰু এতিয়া মানে আমি ৰখি আছোঁ ভাচনি চাবৰ কাৰণে। তো এয়া আহিবই আৰু সকলোৱে ৰখি আছে। এখন ষ্টেজ আছে, তাৰে ওপৰত উঠি লৈছোঁ যাতে মানে ভালদৰে দেখা পাওঁ। আৰু এইখন স্কুলখন যে আছে, এখন স্কুল হয়। তো এইখন স্কুলৰ ফিল্ডত মানে কি পূজাখন পাতিছে, চেমনি হাইস্কুল। আৰু এইখন স্কুলতে মই পঢ়িছিলোঁ আৰু মোৰ লগৰ কেইজনীও পঢ়িছিলে, আৰু লগতে মোৰ হাজবেণ্ডেও পঢ়িছিলে ক্লাছ 9 আৰু 10। তো তেখেতক মানে এইখন স্কুলতে লগ পোৱা। তো এইখন স্কুলত আহিলে মানে আগৰ কথাবিলাক মানে মনত পৰে আৰু এইটো পুখুৰীটো আগতে ৱালবিলাক নাছিল, এনেই এটা সাধাৰণ পুখুৰী আছিল। তো এতিয়া বহুতখিনি ভাল কৰিলে। তো ইয়াতে মানে কি ভাব আৰু তো সেইকাৰণে মানে এতিয়া ৰখি আছোঁ। আৰু এইখন ষ্টেজখন আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া কমপ্লিট হৈছিল আৰু তো এতিয়া এইখন ষ্টেজত উঠি আছোঁ। তো আমি যেতিয়া কমপ্লিট হৈছিল এইখন বনোৱা, তেতিয়া আমি ইয়াত আহি উঠি বহি আছিলোঁ ৰিজাল্টৰ সময়ত। তো ৰখি আছোঁ, আপোনালোকে চাই থাকক। मुझे नाम से बुलाते लोग प्यार से
আপোনালোকে দেখি আছে এতিয়া ভাচনি ভালে আৰু তো এতিয়া ঘৰত যাওঁ, আমিও দোকান বন্ধ কৰি ঘৰলৈ যাওঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।